পোনপ্ৰথমতে মনত এটা কথা আহি আছিলে ভাবিলোঁ আপোনালোককো কওঁ মোৰ আচল নামটো চুমি বৰা হয় আপোনালোকেতো জানেই কিন্তু এইকেইদিন নিউজত চুমি বৰা শুনি নামটো যে আৰু ভাল নলগা হৈছে আগৰ পৰাই ভাল নাপাওঁ এতিয়া আৰু বেছি বাৰু আজি পুৱা সোনকালে উঠিলোঁ শুই উঠিয়ে ডাইৰেক্ট য়োগা কৰিলোঁ যিহেতু ডক্টৰে কৈছে জিম নাযাবলৈ য়োগা কৰিব কৈছে ঘৰতে য়োগা ছেশ্যনটো মই ইউটিউবতে চাই কৰি আছোঁ মানে যোনটো বেমাৰ মোৰ হয় সেইটোক লৈ আৰু তাৰ পৰা গা চা ধুলোঁ আৰু ধুই লাল চাহ একাপ খালোঁ মোৰ মৰমৰ ভণ্টি এজনীয়ে কৈছিলে যে বা তুমি ৰাতিপুৱা গাখীৰ চাহ নাখাবা লাল চাহ খাবা সেইকাৰণে মই আজিকালি ৰাতিপুৱা লাল চাহে খাওঁ মোক যে ইমান মৰম দিয়া তোমালোকে তাৰ কাৰণে মই সঁচাকৈ বহুতে বেছি ব্লেছড তাৰ পৰা আজি ওলাই গ'লোঁ মিচিং গাঁৱলৈ আৰু তাতে আমি জুইশালত বনাই কিনি খালোঁ এয়া দেখিছেই নহয় আমাৰ ৰান্ধনি এনেকুৱা চাংঘৰবিলাক মোৰ সঁচাই বহুতে বেছি ভাল লাগে আজি লং ব্লগ এটা দিছোঁ চাব নাপাহৰিব বাই